নমস্কাৰ সকলোকে আমাৰ ইউটিউব চেনেলৰ নতুন এটা ব্লগলৈ আপোনালোকক সকলোকে স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক ভালেই আছে আৰু আমাৰো ভাল। আজি এটা ৰেচিপি শ্বেয়াৰ কৰিম বুলি ভাবিছোঁ, মাছৰ ৰেচিপি। গতিকে কিহৰ লগত বনাওঁ আপোনালোকে ব্লগটো শেষলৈকে চাব লাগিব আৰু কমেণ্টত জনাবচোন আমাৰ ব্লগটো আজি চাই কেনেকুৱা পালে। আজি বনাবলৈ লৈ আছে শ'ল মাছৰ এটা ৰেচিপি। কিহৰ লগত বনাবলৈ আছে ধুনীয়াকৈ দীপে মোক শিকাই দিছে, চাব দেই। দীপে বনাইছে কি আছে, নৰসিংহ আৰু জালুক, তাৰপিছত থেকেৰা, নহৰু আছে, এয়া থেকেৰা। ইয়াত দিয়া হৈছে নৰসিংহ, জালুক, নহৰু, থেকেৰা আৰু অকণমান হালধি তাতে দি দিয়া হৈছে। ইফালে কেৰাহী গৰম হৈ গ'ল, তেল দিছে, কিন্তু অলপমান দিছে কাৰণ মাছখিনি আগতে আধা ফ্ৰাই কৰি থোৱা আছিলে। এতিয়া জাষ্ট মাছখিনি অলপ টানকৈ ফ্ৰাই কৰা হ'ব। মাছটো টানকৈ ফ্ৰাই কৰিলে ভাল, কাৰণ মাছটো যদি কোমল হৈ থাকে ভাগি যোৱাৰ চান্স থাকে। সেইকাৰণে অলপ টানকৈ আকৌ এবাৰ ফ্ৰাই কৰি লোৱা হৈছে। এয়া হৈছে নৰসিংহৰ লগত যি আমি দিছিলোঁ এয়া পেষ্ট কৰি লোৱা। মাছটো অলৰেডি হৈ গ'ল আৰু কি কেনেকৈ দিয়া হয় ভিডিঅ'টো আপোনালোকে শেষলৈকে চাবচোন। এতিয়া আমি পেষ্ট কৰি লৈছোঁ যে সেইখিনি গোটেইখিনি ধুনীয়াকৈ কেৰাহীত ঢালি দিছে। লগত অকণমান পানীও দি দিব লাগিব, নহ'লে শুকান হৈ যাব। এতিয়া এইখিনি যিহেতুকে কেঁচা নিচিনা হৈ আছে, গতিকে উতল আহি ধুনীয়াকৈ সিজিব লাগিব। সেইকাৰণে ঢাকনটো মাৰি দিব আৰু দেখিছে কেনেকৈ ধুনীয়াকৈ উতলি আহিছে। আকৌ উলিয়াই পেলাই এনেকৈ চাব মাজে মাজে, আকৌ ঢাকন দি দিব, কাৰণ পানীটো শুকাব লাগিব, ধুনীয়াকৈ গ্ৰেভি নিচিনা হ'ব লাগিব। বেছি পানী হ'লেও খাই ভাল নালাগিব। ধুনীয়াকৈ উতল অহাৰ পাছত ফ্ৰাই কৰি থোৱা মাছখিনি দি দিব, তাৰপিছত আকৌ ঢাকি দিব, যিহেতু পানীটো শুকাব লাগিব। এয়া দেখিছেনে, ইমান ধুনীয়াকৈ মাছখিনি দিয়াৰ পিছত উতলি আছে ধুনীয়াকৈ দেখি আচলতে খাওঁ খাওঁ লাগিছে। আৰু অকণমান টেষ্ট কৰি চোৱা হ'ল, টেঙাটো কমিলে, সেইকাৰণে থেকেৰা টেঙা দিয়া হৈছিলে। যিহেতু টেঙাটো আমি থেকেৰা দিছোঁ, সেইকাৰণে আৰু অকণমান থেকেৰা দি দিয়া হ'ল। টেঙাটো অকণ বেছিকৈ খাওঁ যিহেতু, সেইকাৰণে দি দিয়া হ'ল। আৰু টেঙা আঞ্জা আমাৰ তৈয়াৰ হৈয়ে গ'ল। আপোনালোকে এনেকৈ চেষ্টা কৰি চাবচোন ঘৰত বনাবলৈ, আৰু কেনেকুৱা পালে জনাব, আৰু আমাক কমেণ্টত জনাব আমাৰ ব্লগটো চাই কেনেকুৱা পালে। আৰু লগতে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব, আৰু ছাবস্ক্ৰাইবৰ ওচৰত থকা বেল আইকনটো টিপি দিব। থেংক ইউ। হ'লে ৰান্ধনি